নমস্কাৰ দেই। এতিয়া অৰ্ডাৰ কৰিছিলোঁ মানে এটা পাৰ্চেল। মই অৰ্ডাৰ কৰা নাছিলোঁ, আচলতে মানুহজনে কৰিছিলে। আৰু যিহেতু মোৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন, আৰু কিনো বিশেষ দিন পাছত আপোনালোকক ক'ম বাৰু। আৰু এতিয়া মানে কি পাৰ্চেলটো লৈ লওঁ, তাৰপাছত কৈ আছোঁ। আৰু এয়া লগ পালোঁ মোৰ দাদা, তাৰ লগত অকণমান চুপতি কৰিলোঁ যে তই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কিবা কিবি আৰু ঢেৰ। আৰু সি খঙো কৰিছে পিছে। আৰু এতিয়া মানে পাৰ্চেলটো আনবক্সিং কৰি লওঁ বাৰু। পিছে এটা কাৰণে বেছি ভাল লাগিছে, পাৰ্চেলটো বহুত বেছি ধুনীয়া আহিছে। মানে কি এখন শাৰী অৰ্ডাৰ কৰিছিলোঁ, যিখন মানে যেনেকুৱা দেখিছিলোঁ তেনেকুৱাই আহিছে। আপোনালোকক বাৰু ওপৰত মই ফটোটো দি দিম। আৰু এয়া দেখিছে নহয় কিমান বেছি ধুনীয়া আহিছে। বিশেষকৈ এটা কাৰণে ভাল লাগিছে, মানে মই বোৱা কাপোৰ পিন্ধি বহুত বেছি ভাল পাওঁ। আৰু এইযোৰ মানে আমাৰ অসমীয়া তাঁতশালত যেনেকৈ পদ্মিনী কাপোৰ বয়, পদ্মিনী কাপোৰৰ নিচিনাই শাৰীখন আহিছে, সেয়েহে বেছি ভাল লাগিছে। কিমান ধুনীয়া আহিছে, পাছত বাৰু এদিন পিন্ধি দেখুৱাম। আৰু বিশেষ দিন বুলি যে কৈছিলোঁ, আজি হৈছে মোৰ বাৰ্থডে। আৰু মানুহজনৰ লগত এতিয়া আহি আছোঁ, অকণমান মানে ফুৰাবলৈ লৈ আহিছে আৰু তেওঁ ভিনি গাড়ীখনতে। আৰু বাহঁতো আহিছিলে, ভিনদেউ আহিছিলে, আৰু অকণমান চেলিব্ৰেশ্যন সৰু সুৰাকৈ হ'ল। সেয়াই আৰু আজিৰ দিনটো এনেকৈ উপভোগ কৰি লগতে আকৌ ধুনীয়া গিফ্টটো পালোঁ। থেংক ইউ বা এণ্ড ভিনি। আৰু আপোনালোককো থেংক ইউ জনাইছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।